হয়, আজি হুদৌ চাওতাল ছাত্ৰ সন্থা আমজুলি আঞ্চলিক উদ্যোগত আজি সজাগতা সভা অনুষ্ঠিত কৰা হৈছে আৰু এই সজাগতা সভাৰ জৰিয়তে বিভিন্ন ক্ষেত্ৰত বিভিন্ন অঞ্চলত আমাৰ বহু সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। আজিৰ তাৰিখলৈকে যি ৭৭ বছৰ অতিক্ৰম হ'ল, কিন্তু চাওতাল জনগোষ্ঠীৰ কোনো ধৰণৰ আজিলৈকে সামাজিক ক্ষেত্ৰতে হওক বা আমাৰ অৰ্থনৈতিক ক্ষেত্ৰতে হওক বা আমাৰ শৈক্ষিক ক্ষেত্ৰতে হওক কোনো ধৰণৰ পৰিৱৰ্তন আমি দেখিবলৈ পোৱা নাই। তাৰ প্ৰতিবাদত তাৰ উদ্দেশ্য লৈ আজি এই সজাগতা সভা আয়োজন কৰা হৈছে আৰু এই সজাগতাৰ জৰিয়তে আজি আমাৰ চাওতাল জনগোষ্ঠীক যি আত্মপৰিচয়ৰ কথা হওক, আজি যি অৰ্থনীতিৰ কথা, আপোনালোকে চাব যে আমাৰ জনগোষ্ঠীৰ আজিৰ এনেকৈ অৰ্থনৈতিক দুৰ্বল হৈছে যে নিজৰ মাটি বাৰী বিক্ৰী কৰিব লগা হৈছে। তাৰ সচেতন কৰিবৰ কাৰণে আজি এই সজাগতা সভা অনুষ্ঠিত কৰা হৈছে, যাতে আমাৰ মানুহবিলাকে বহিৰাজ্যত যাব নালাগে, তাত আমাৰ নিজস্ব জেগাত থাকি পেলাই এওঁলোকে কেনেকৈ স্বাৱলম্বী হ'ব পাৰে তাৰ উদ্দেশ্য লৈ আজি সজাগতা সভা অনুষ্ঠিত কৰা হৈছে। তাৰ লগে লগে আমি সামাজিক ক্ষেত্ৰত চাওঁ যে বিভিন্ন ক্ষেত্ৰতে হওক বহু ধৰণৰ ৰাজনীতি পাৰ্টি হওক এওঁলোকে আহে আৰু বহুত ধৰণৰ প্ৰতিশ্ৰুতি দি যায়, কিন্তু আজিৰ তাৰিখলৈকে আমি দেখিবলৈ পাইছোঁ এওঁলোকৰ প্ৰতিশ্ৰুতি কিমানভাৱে ৰূপায়ণ হ'ল আজি এইটো ৰাইজে আমাতকৈ বেছি ক'ব পাৰিব। তাৰ কাৰণে আমি সজাগতা সভা আয়োজন কৰিছোঁ যে আমাৰ সামাজিক ক্ষেত্ৰতে হওক কোনো এটা প্ৰলোভন নোহোৱাকৈ আমাৰ নিজস্ব আমাৰ সমাজ আমি কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ আৰু অনাগত দিনত অন্য জনগোষ্ঠীৰ দ্বাৰা আমাৰ সমাজখন কেনেকৈ আমি গঢ়িব পাৰোঁ তাত সচেতন কৰিবৰ কাৰণে আজি এই সজাগতা সভা অনুষ্ঠিত কৰা হৈছে। তাৰ লগে লগে শৈক্ষিক ক্ষেত্ৰতে হওক আজিৰ তাৰিখলৈকে আমি বহুত অঞ্চলত বহুত ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যে LP স্কুলৰ লেভেলত বিশেষকৈ আমি দেখিবলৈ পাইছোঁ যে 100ৰ পৰা অধিক ছাত্ৰ ছাত্ৰী থকাৰ স্কুলত আজি দেখিবলৈ পাইছোঁ যে এজন শিক্ষকে পাঠদান কৰিব লগা হৈছে। এইটো আমাৰ চাওতাল জনগোষ্ঠীৰ কাৰণে একদম অন্যতম এটা সমস্যা হৈ গৈছে। গতিকে অসম চৰকাৰক আহ্বান কৰিছোঁ, শিক্ষামন্ত্ৰী ডাঙৰীয়াক আহ্বান কৰিছোঁ যাতে অতি শীঘ্ৰে আমাৰ অঞ্চলত বা আমাৰ অধ্যুষিত এলেকাত যে যিবিলাক LP স্কুল আছে যাতে অতি শীঘ্ৰে আমাৰ শিক্ষকৰ ক্ষেত্ৰত তেখেতসকলে চিন্তা কৰি পেলাই শিক্ষকসকলক তাত নিয়মীয়া কৰি দিয়ে আৰু ৰাইট টু এডুকেশ্যন মতে। তাৰ লগে লগে আমি দেখিবলৈ পাইছোঁ ইয়াৰ পৰা যিহেতু আমি ৰাস্তা ঘাটৰ কথা দেখিবলৈ পাইছোঁ যে ইয়াত বহুত এলেকাত দেখিলোঁ যে ৰাস্তাৰ আজিৰ তাৰিখলৈকে যেনেধৰণৰ ৰাস্তা হ'ব লাগিছিল বিভিন্ন অঞ্চলত দেখিবলৈ পাইছোঁ, বিভিন্ন ঠাইত আমি দেখিবলৈ পাইছোঁ যে য'ত কেঁচা ৰাস্তা আছিলে তাত পকী কৰা হ'ল, কিন্তু এই অঞ্চলত আমাৰ চাওতাল জনগোষ্ঠী ইমানেই ডিপ্ৰাইভ হৈছে, ইমানেই বঞ্চিত কৰা হৈছে, তাকে আমাৰ সঠিক সময়ত আমাৰ যি হস্পিটেলত যোৱাৰ কথাই হওক, আমাৰ সঠিক সময়ত স্কুলত যোৱাৰ ক্ষেত্ৰতে হওক, তেখেতসকলে সঠিকভাৱে ৰাস্তাখন নিৰ্মাণ নকৰাৰ ক্ষেত্ৰত আমাৰ বহুত অঞ্চলত আমাৰ শিক্ষাৰ ক্ষেত্ৰত বা আমাৰ ছাত্ৰ ছাত্ৰীৰ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে বা আমাৰ ইয়াতে মহিলাৰ ওপৰতো আমি বহুত সমস্যা ইয়াত সন্মুখীন হ'ব লগা হৈছে ৰাইজে। গতিকে আমি ইয়াত স্থানীয় MLA আছে, তেখেতসকলেও মই আহ্বান কৰিছোঁ যে এই অঞ্চলত যিহেতু চাওতাল অধ্যুষিত অঞ্চল হয় আৰু এই অঞ্চলত আপোনালোকে ৰাস্তাৰ মেৰামতিৰ কাৰণে ব্যৱস্থা লওক, বিভিন্ন আঁচনি এওঁলোকে ঘোষণা কৰিছে, কিন্তু সঠিকভাৱে এই অঞ্চলত ৰূপায়ণ কৰিব আমি দেখিবলৈ পোৱা নাই। গতিকে চৰকাৰক এইটোকে আহ্বান কৰিছোঁ, স্থানীয় MLA বিলাকক MCLA বিলাকক এইটো আহ্বান কৰিছোঁ যাতে আপোনালোকে আঁচনিখন ঘোষণা কৰে কিন্তু সঠিকভাৱে আপোনালোকে ৰূপায়ণ কৰিব পৰা নাই, আপোনালোকে সম্পূৰ্ণ বিফল হৈছে। তাত আপোনালোকে সজাগ হওক, সচেতন হওক, নহ'লে আপোনালোকৰ বিৰুদ্ধে কিন্তু চাওতাল ছাত্ৰ সন্থাই মাত মাতিবৰ কাৰণে বাধ্য হ'ব। তেখেতসকল বাহিৰৰ পৰা আনি ইয়াত বসতি স্থাপন কৰা নাই, তেখেতসকল বিহাৰ, বেংগল, ঝাৰখণ্ড, উৰিষ্যাৰ পৰা তেখেতসকল ইয়াত আহি পেলাই বসতি স্থাপন কৰা নাই। তেখেতসকলে ইয়াৰ খিলঞ্জীয়া জনগোষ্ঠী আৰু এই খিলঞ্জীয়া জনগোষ্ঠীক আজি কিহৰ কাৰণে এই চাওতাল জনগোষ্ঠীক চাহ জনগোষ্ঠীত অন্তৰ্ভুক্তি কৰি পেলাই সাংবিধানিক অধিকাৰ যিটো চাওতালবিলাকৰ এই সাংবিধানিক অধিকাৰৰ পৰা বৰ্খাস্ত কৰি পেলাই তেখেতসকলক এটা অস্তিত্বহীন জনগোষ্ঠী হিচাপে ইয়াত ৰূপান্তৰ কৰিবৰ কাৰণে যি প্ৰচেষ্টা কৰিছে সেই প্ৰচেষ্টা কিন্তু হুদৌ চাওতাল ছাত্ৰ সন্থাই তীব্ৰ গৰিহণা দিছোঁ। অনাগত দিনত চাওতাল ছাত্ৰ সন্থাৰ এই যি সংগ্ৰাম, যি এই আন্দোলন যদি চৰকাৰে কোনো সঁহাৰি নিদিয়ে তেনেহ'লে অনাগত বৃহৎতকৈ বৃহৎ আন্দোলন আমি কৰি তুলিম। এইটোতো ইতিমধ্যে আৰম্ভ হৈছেই। তাৰ লগে লগে আপোনালোকে গম পাব যে আন্দোলন বুলি ক'লে যে ডিঙি ফলাই যে কথা ক'লে যে আন্দোলনৰ এটা প্ৰতিমূৰ্তি হয় সেইটো কথা নহয়। আমি সাংস্কৃতিক অনুষ্ঠানৰ যোগেদিও বিভিন্ন সময়ত আপোনালোকে সহায় কৰিছে, বিভিন্ন সময়ত আমি আন্দোলন কৰি আহিছোঁ, কিন্তু সংস্কৃতিৰ প্ৰতি আমাৰ যিটো সংস্কৃতি আছে সেই সংস্কৃতি আজিৰ তাৰিখত চৰকাৰে আমাক সংস্কৃতি আগবঢ়াই নিবৰ কাৰণে কিমান টকা বাজেট কৰিছে। চাওতালসকলৰ
এই সংস্কৃতি আজিৰ তাৰিখলৈকে চাওতালসকলৰ এই অস্তিত্ব আজিৰ তাৰিখলৈকে চৰকাৰে বাজেট